কবিতার শিরোনাম মাতৃৰ আহ্বান। কবি গীতা শৰ্মা। বিভীষিকা বিভীষিকা, চৌদিশে চৌপাশে বিভীষিকা। ৰোগগ্ৰস্ত ভূমণ্ডল, কহৰ মহামাৰীৰ ত্ৰাহি ত্ৰাহি জীৱন। শংকাৰ ডাৱৰে আকাশ চানিছে, বিহ্বল আত্মাৰ কুণ্ঠন। গ্ৰীষ্ম নাই, শীত নাই, ৰ'দ নাই, বৰষুণ নাই, একাকাৰ একাকাৰ একাকাৰ। নহয় এয়া ফাগুনৰ পছোৱা, নহয় এয়া বহাগৰ বৰদৈচিলা। বাজেথৰ খৰাং, স্খলন নে পতন, নে উচ্ছনৰ হুংকাৰ। প্ৰকৃতিৰ ৰোষত আজি স্থবিৰ পৃথিৱী, স্তব্ধ জনজীৱন। ক্ৰোধত কম্পিত নেকি আজি মাতৃজননী? ৰজা নাই প্ৰজা নাই, ধাহি মুহি লৈ যায় পূব পশ্চিম উত্তৰ দক্ষিণ, একাকাৰ কৰি একাকাৰ কৰি। দাঁত নিকটাই কৰা নিয়তিৰ উপহাস, আউলি বাউলি হোৱা প্ৰকৃতিৰ সকিয়নি। শুন শুন মায়াবী জীৱ, অহংকাৰী মদগৰ্বী পুতলা। বুজিও নুবুজ, শুনিও নুশুন, মাতৃময় তহঁতৰ এয়া যে চিৰন্তন সত্য। ৰৈ যা, শুনি যা, একেটা সাঁচতে সাজিছিলোঁ তহঁতক মানৱ বুলি। দিছিলোঁ একোখন আজলি হৃদয়, আবেগ অনুভূতিৰে ভৰা। ভাবিছিলোঁ প্ৰেম আৰু ভাল পোৱাৰে পোহৰাই তুলিবি এই বিশাল ধৰা। অমূল্য উপহাৰ আছিল এক উচ্চ মস্তিষ্কৰ। ভাবিছিলোঁ গঢ়ি তুলিবি কল্যাণকামী সুগঠিত সুসজ্জিত একোখনকৈ সুন্দৰ চহৰ। তহঁতৰ সুখ, তহঁতৰ মৰম চেনেহ এই দেখি মোৰ আনন্দৰ অশ্ৰু বাগৰিব। বিচৰিত কৰি ফুৰিম মই লয় লাখে, আশে পাশে আশে পাশে। আমেজ ল'ম সৃষ্টি প্ৰকৃতিৰ, গুণগুণাম নিচুকনি গীত। দিনটোৰ ভাগৰৰ পিছত জিৰণি লবিহি মোৰ কোলাত। উতিবাহি ফুৰিম মই আনন্দৰ জলধাৰাত। আশাৰে বোৱাইছিলোঁ একে ৰঙৰ তেজ তহঁতৰ, হীৰা উপহীৰাই বনোৱা নাছিলোঁ মই ৰাম ৰহিম বা নিকলাছ। সন্তান তহঁত মোৰ, শ্বেত শ্যাম পিঙল বৰণৰ বিভেদ নাই মোৰ হৃদয়ত। আজি মই শোকত ম্ৰিয়মান, আজি মই শোকত ম্ৰিয়মান। হিয়া মোৰ থান বান, বেদনাত শৰীৰ ভাঙে কিমান সহিম মই। বুজাত মোৰ কঁকাল বেকা, বুজাত মোৰ কঁকাল বেকা। সময় উকলি যোৱা নাই এতিয়াও, শুনিবিনে আকৌ এবাৰ মাতৃৰ আহ্বান। কাবৌ কৰিছোঁ মই, কাবৌ কৰিছোঁ মাতৃময় তহঁতৰ। সন্তানৰ সুখেই চিৰদিন মোৰ কাম্য। এয়াই যে চিৰন্তন সত্য, এয়াই যে চিৰন্তন সত্য। বুজিছনে? খন্তেক ৰৈ যা, শুনি যা, এয়া এয়া মাতৃৰ আহ্বান, এয়া মাতৃৰ আহ্বান। ধন্যবাদ।